প্ৰথমে সকলোলৈ নমস্কাৰ জনাইছো আৰু নৱগঠিত পঞ্চায়ত দিৰপাই মুহুৰকেও গ্ৰাম পঞ্চায়তলৈ সকলোকে স্বাগতম জনাই ভিডিঅটো আৰম্ভ কৰিছো। আজি আমাৰ নৱগঠিত দিৰপাই মুহুৰকেম গাঁও পঞ্চায়তৰ গৃহ প্ৰৱেশৰ লগতে নৱনিৰ্বাচিত প্ৰতিনিধিসকলৰ আনুষ্ঠানিক কাৰ্যভাৰ গ্ৰহণ আৰু লগতে সম্বৰ্ধনা অনুষ্ঠান। মই এইটো ভিডিঅ' বনোৱা কাৰণ এটাই, এই শুভ অনুষ্ঠানটোৰ প্ৰতিটো মুহূৰ্ত স্মৃতি হিচাপে থাকি যাওক আৰু যিসকলে এই অনুষ্ঠানত উপস্থিত নাই সেইসকলেও যাতে শুভ অনুষ্ঠানটি মুহূৰ্ত দেখাৰ সুযোগ পায় তাৰ বাবে ভিডিঅ'টো বনাইছো। GPS আছে মোৰ তাত আপডেট আহি আছে। পিছফালে চেয়াৰ ৰাখিব লাগিব।